নমস্কাৰ সন্ধিয়াৰ এই বিশেষ সময়খিনিত স্বাগতম জনাইছোঁ সকলোকে আৰু KMC সকলোৱে গম পায় কৃষ্ণমণি চুতীয়া আৰু আমাৰ ককাইদেউ আমি সকলো একত্ৰিত হৈছোঁ সমবেত হৈছোঁ এটা কাৰণে তাৰ গীত আহি আছে বৰদৈচিলা আৰু গীতটোৰ নাম হৈছে অ দৃষ্টিপ্ৰিয়া আৰু তাতকৈ ডাঙৰ কথা আজি সকলো একত্ৰিত হোৱাৰ কাৰণ কেইবাটাও আছে অকল গীতৰ শ্ৰব্য CD ৰিলিজ কৰাই নহয় পোনে পোনে গৈছোঁ কৃষ্ণদাৰ কাষলৈ আহিছোঁ কৃষ্ণদা কি হ'ব এতিয়া আজি গান এটা ৰিলিজ হ'ব বহু প্ৰতীক্ষাৰ অন্তত মানে 31st গানটো ৰিলিজ হোৱাৰ কথা আছিল কিন্তু আমি বিভিন্ন কাৰিকৰী বিজুতিত আমি ৰিলিজ কৰিব নোৱাৰিলোঁ প্ৰথমতে মই থেংকছ দিছোঁ গীতটোৰ কাৰণে ইপচানলাল বৰুৱা আৰু তেওঁৰ হাতৰ পৰশত আজি গীতটোৱে প্ৰাণ পাই উঠিছে আমাৰ মিক্স এণ্ড মাষ্টাৰিং ইপচানলাল বৰুৱা আৰু GK মাইনাৰ মিউজিক কৰিছে আৰু ৰিপু মোহনৰ দ্বাৰা ৰেকৰ্ড হৈছিল আমাৰ ৰাজ মিউজিক ষ্টুডিঅ'ত আৰু সেইকাৰণে আজি ৰাজ মিউজিকৰ পৰাই আমি সকলো অসমবাসীৰ কাৰণে গীতটি উপলব্ধ কৰিছোঁ SC মাল্টিমিডিয়া আমাৰ লগত সহযোগী আছে আৰু ইউটিউবত আপোনালোকে SC মাল্টিমিডিয়াৰ জৰিয়তে আপোনালোকে শুনিব পাব গীতটি আৰু বিভিন্ন ইউটিউব চেনেলৰ আমি লিংকবিলাক আপোনালোকক দি দিম আৰু পোনে পোনে আমি যাব বিচাৰিছোঁ এতিয়া চক্ৰপাণি পৰাশৰৰ কাষলৈ মোৰ কাষলৈ গানটো অকণমান শুনি লওঁ নেকি কৃষ্ণ ভাল হ'ব অকণমান শুনি লওঁ তাৰপিছতে আমি এইফালে সুনীত দা আছে জ্যেষ্ঠ সাংবাদিক কেইবাগৰাকীও আছে আৰু শুনাৰ পিছত বহু লোক আছে আজি সকলো সমবেত হৈছে প্ৰাণজিৎ দা আছে এইফালে তোমাৰ প্ৰেমত কৰো কৰো লাগে লাগে অকলে গৈ মাতো মাতো লাগে লাগে অ দৃষ্টি প্ৰিয়া তুমি মন কৰি নিলা দুচকুৰ চাৱনিয়ে মোৰ কলিজাখন খালা অ দৃষ্টি প্ৰিয়া তুমি মন কৰি নিলা দুচকুৰ চাৱনিয়ে মোৰ কলিজা
এতিয়া আমি পোনে পোনে আহিছোঁ আমাৰ প্ৰাণজিতৰ কাষলৈ, কি ক'বা? সুন্দৰ গান। আচলতে 31ৰ নিশা কৃষ্ণমণি চুতীয়াৰ এটা গান সকলোৱে শুনিব বিচাৰে, সেই গানটো এইবাৰ দিয়া নহ'ল। উৰুকাৰ বাবে এইটো মাঘৰ উৰুকাৰ বাবে এটা গীত, বহু গীতৰ মাজত এইটো অত্যন্ত জনপ্ৰিয় হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এটা কথা যে আগৰ পৰা দেখিছোঁ যে কৃষ্ণমণি চুতীয়াৰ প্ৰতিটো গীতেই বাস্তৱ জীৱনৰ আধাৰত, আৰু এই গীতটো বিশেষভাৱে জনপ্ৰিয়, বাস্তৱৰ সৈতে জড়িত। আৰু কিয় এই নামটো, এই গীতটো বাস্তৱ জীৱনৰ সৈতে জড়িত, দুদিনমানৰ পিছতে সকলোৱে ইতিমধ্যে গম পাইছেই, কিন্তু সকলোখিনি কথা দুদিনমানৰ পিছতেই পৰিষ্কাৰ হ'ব এই দৃষ্টিপ্ৰিয়া ক'ত দৃষ্টি কিমান দূৰলৈ প্ৰসাৰিত হয়। ধন্যবাদ প্ৰাঞ্জিত। আৰু সুনীত দা আছে। কথাটো হ'ল যে পানীতে ক'লেই আৰু সঁচাকৈ বিশেষ, আৰু আড্ডা এটা বহুত দিনৰ মূৰত প্ৰয়োজনো হৈ আছিলে, আমাৰো ভাল লাগিলে, নতুন গান এটাও পালোঁ। আৰু দৃষ্টিপ্ৰিয়া কোন আচলতে নতুন কি পোৱা যাব অহা ফেব্ৰুৱাৰী মাহত, সকলোৰে অধীৰ আগ্ৰহেৰে ৰৈ থকা এটা খবৰ বা এটা দিন। গতিকে মই ভাবোঁ যে গানটো যেনেকৈ ভাল লাগিছে, দৃষ্টিপ্ৰিয়াও সকলোৰে বাবে ভাল হওক, বিশেষ কৃষ্ণদাৰ কাৰণে। নিশ্চয়। কৃষ্ণদাৰ ওচৰলৈ আহিছোঁ। কৃষ্ণদা, দৃষ্টিপ্ৰিয়া শব্দটোৰ অৰ্থ কি? দৃষ্টিপ্ৰিয়া শব্দটো সকলোৱে জানে, দৃষ্টি মানে কি সকলোৱে জানে, প্ৰিয়া মানে মৰম। অৰ্থটো বিচৰা নাই। তো দৃষ্টিপ্ৰিয়া এটা মোৰ দৃষ্টিপ্ৰিয়া কোন মানে মোৰ বৰদৈচিলাৰ এটা গান। আৰু বৰদৈচিলা যিহেতু এইবাৰ মোৰ বিয়া হ'ব গীতটি সমূহ অসমবাসী ৰাইজে আদৰি লৈছিলে, আৰু এইবাৰ আমাৰ থাৰ্ড ভাৰ্চন, ছেকেণ্ড ভাৰ্চন আমাৰ আছিলে পাহাৰ বগাই বগাই, আৰু থাৰ্ড ভাৰ্চন আছিলে দৃষ্টিপ্ৰিয়া। আৰু এটা গীত আমাৰ ৰিলিজ হ'ব নিৰুপমা বুলি। গতিকে দৃষ্টিপ্ৰিয়া হ'ল আমাৰ বৰদৈচিলাজনীৰ প্ৰথম মানে এই বছৰৰ এটা ধুনীয়া এটা মৰমীয়াল গীত আৰু এটা প্ৰেমৰ গান। গতিকে আশা কৰিম দৃষ্টিপ্ৰিয়া সকলোৱে মৰমেৰে আদৰি ল'ব। দৃষ্টিপ্ৰিয়াৰ পৰিকল্পনা কেতিয়াৰ পৰা আছিলে? মানে দৃষ্টিপ্ৰিয়া পৰিকল্পনা প্ৰায় 1 বছৰীয়া পৰিকল্পনা। 1 বছৰীয়া পৰিকল্পনাৰ মূৰত যিহেতু মানে যিকোনো খেতি কৰিবলৈ হ'লেও অকণমান প্লেনিং লাগে, গতিকে অকণমান প্লেনিং কৰিছিলোঁ। কবি খেতি কৰিবলৈ হ'লেও আগত সাৰ জাবৰ দি ধুনীয়াকৈ, সেইকাৰণে দৃষ্টিপ্ৰিয়াক সকলোৱে আঁকোৱালি ল'ব মোৰ বৰদৈচিলাক মই আশা কৰিম। আৰু আমি সকলোৱে আজি ইয়াতে লগ হৈছোঁ কাৰণ ৰাজ মিউজিক ষ্টুডিঅ'ত আমাৰ জিকে মানে বৰ ধুনীয়াকৈ সংগীত কৰিছে। আৰু ইপচানলাল বৰুৱাই গীতটি আমি আচলতে 31ত ৰিলিজ কৰাৰ কথা আছিল, কিবা কাৰণত আমাৰ 31ত হৈ নুঠিল। তাৰপিছত ভাবিলোঁ যে ইপচানেও ক'লে যে নতুন বছৰত নতুন গান হ'ব, আৰু সেইটোৱে আমাৰ আশা। আৰু ইপচানে বহুত কষ্ট কৰিছে গীতটোত, জিকে মাইনা আমি সকলোৱে এটা টিম ৱৰ্কত কাম কৰোঁ, আৰু ভাল লাগে। মানে ইপচন মোৰ বহুত পুৰণা বন্ধু, আৰু তাৰ হাতেৰে নতুন বছৰত এটা নতুন গান উপহাৰ দিলে সি মোক, ভাল লাগিল। আৰু এটা প্ৰশ্ন, দৃষ্টিপ্ৰিয়া কেতিয়া আমাৰ দৃষ্টিলৈ আহিব ভিডিঅ' আকাৰে? দৃষ্টিপ্ৰিয়া ভিডিঅ' আকাৰে আহিব খুব কম দিনৰ ভিতৰতে। আৰু এই গীতটি খুব কম দিনৰ ভিতৰতে দৃষ্টিপ্ৰিয়াৰ এই গীতটি ধুনীয়াকৈ অসমবাসীয়ে মানে ভিজুৱেলি দেখা পাব। নিশ্চয়। আৰু মই অকণমান ভিজুৱেলি দেখুৱাই দিব বিচাৰিছোঁ এতিয়া। এইখন এই কভাৰ যিগৰাকী ছোৱালী দেখা পাইছে আপোনালোকে, এয়াই হৈছে দৃষ্টিপ্ৰিয়া, হয়নে কৃষ্ণদা? হয়। আৰু এয়া দৃষ্টিপ্ৰিয়া আৰু এয়া কৃষ্ণদা। ধুনীয়া হৈছে কভাৰ। আৰু কোনোবাই কিবা ক'ব বিচাৰিব? চবে ক'ব অকণমান। অপূৰ্বই ক'ব। মাইনাদা এইফালে। কৃষ্ণদাৰ বৰদৈচিলা 2019ৰ প্ৰথমটো গীত দৃষ্টিপ্ৰিয়া খুব ধুনীয়া হৈছে, অতি ভাল লগা গীত, ৰোমান্টিক গীত। সকলোৱে এই গীতটি শুনি খুব ভাল পাব। আৰু অপূৰ্বই লিখিছে দুটা লাইন মই সহযোগ কৰিলোঁ, আৰু জিকে মাইনাদাই খুব ধুনীয়াকৈ সংগীত কৰিছে, আৰু ইপচনলাল বৰুৱাদাই খুব ধুনীয়াকৈ সংমিশ্ৰণ কৰিছে, শব্দ সংমিশ্ৰণ। আৰু গীতটি ৰাইজে আঁকোৱালি ভাল পাব, সকলোৱে শুনক। আৰু তলত যিহেতু লিংকটো দি থৈ দিয়া আছে, লিংকটোৰ জৰিয়তে গীতটো উপভোগ কৰিব পাৰিব। ধন্যবাদ। আমাৰ আকাশ নিবিৰ আছে। নমস্কাৰ। দৃষ্টিপ্ৰিয়া আমি শুনি আছোঁ, আপোনালোকে শুনক গীতটি, খুব ধুনীয়া এটি গীত কৃষ্ণদাৰ। সকলোৱে শ্বেয়াৰ কৰিব গীতটি, তাকে কামনা কৰিছোঁ। পাৰ্থ আছে। হাই, দৃষ্টিপ্ৰিয়া শুনক, সকলোৱে ভাল পাব। নতুন বৰ্ষত এটা নতুন গীত, এটা প্ৰেমৰ গীত ৰাইজৰ মাজলৈ আগবঢ়াই দিছে কৃষ্ণদাই, আদৰি ল'ব বুলি আশা ৰাখিম। আমাৰ জিকে মাইনা এজন মিউজিক জিকে মাইনা গোলাপ গগৈ, আৰু আজি সকলোৱে ভাল পাব। থেংক ইউ। এফালৰ পৰা আমি গৈ যাওঁ নীলোৎপলৰ পৰা যাওঁ। খুবেই ভাল গান, মই শুনিলোঁ, খুব ধুনীয়া হৈছে, আৰু সকলোৱে শুনক সেইটোকে আশা কৰিছোঁ। ধুনীয়াকৈ গীতটো আদৰি লওক, আৰু নতুন নতুন খবৰ আহি আছে, পাই থাকিব। কিয় বঢ়িয়া। কৃষ্ণদাৰ গান আচলতে আমি সদায় অপেক্ষা কৰি থাকোঁ, আৰু এই গানটোৱে আছিলে কেনেকুৱা এটা আমি পাওঁ, সেইটো আৰু দুদিনমান পিছতহে আমি গম পাম। আজি জাষ্ট আৰম্ভণিহে। হয়।
বৈশিষ্ট্য আছে আমাৰ কৃষ্ণদা গীত বুলি ক'লে সাধাৰণতে সকলোৱে এটা অধীৰ আগ্ৰহেৰে বাট চাই থাকে আৰু এই গীতটোৰ কাৰণেও চাগে সকলোৱে বাট চাই আছিল আৰু যদিহে তেওঁলোকে গম নাপায় তেনেহ'লে আজিতো গম পাইছে এই গীতটোৰ জৰিয়তে আৰু মই ভাবোঁ খুব এটা সুন্দৰ গীত, প্ৰেমৰ গীত, বিশেষকৈ যুৱ প্ৰজন্মক এই গীতটোৱে খুব বেছি আকৰ্ষিত কৰিব বুলি মই বিশ্বাস কৰোঁ আৰু সকলোকে কওঁ এই গীতটো শুনক আৰু গীতটো শুনি কেনেকুৱা লাগে নিজে অনুভৱ কৰক। গুড চক্ৰপাণীয়ে ক'ব এতিয়া। নমস্কাৰ, দৃষ্টিপ্ৰিয়া খুব ভাল হৈছে আৰু মই আশা কৰি আছোঁ, দৃষ্টিপ্ৰিয়া মই দেখিলোৱেই আৰু আশা কৰি আছোঁ যে দৃষ্টিপ্ৰিয়া সোনকালে আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে আহক। মই সেইটোৱে যথেষ্ট কামনা কৰি আছোঁ। কেতিয়া আহে আমি অপেক্ষা কৰি আছোঁ আৰু দৃষ্টিপ্ৰিয়া সোনকালে ভিডিঅ' আকাৰে আমাৰ মাজলৈ আহিব বুলি আশা কৰিছোঁ। গুড বাইদেৱে ক'ব, ভিতালীয়ে ক'ব। খুব ধুনীয়া গীত কৃষ্ণদাৰ, সকলো আদৰি ল'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। পল্লৱী। হেল্ল', কৃষ্ণদাৰ গীত বুলি ক'লে বেলেগো ক'ব নালাগে, সকলোৱে আদৰি ল'লে হ'ল আৰু মোৰ মানে এইটো মানে সৌভাগ্য আচলতে কৃষ্ণদাৰ গীতটো অকণমান গাইছোঁ। চ' মোৰ কাৰণে খুব ভাল লগা গীত এটা আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা দিছোঁ আৰু কৃষ্ণদাৰ গীতটো সকলোৱে আদৰি লওক। এজন আছে আমাৰ। ভাল লাগিলে আৰু আমি শুনি আছিলোঁ বহুত দিনৰ পৰাই কৃষ্ণমণি চুতীয়াৰ গান শুনি থাকোঁ আৰু শুনা পোৱা যায় কৃষ্ণমণি বিহুৰ সম্ৰাট। সঁচাকৈ বিহু সম্ৰাট আজি প্ৰমাণিত হৈছে। ভাল লাগিলে, বিহুৰীয়া অতি সুন্দৰ কণ্ঠৰ গীত, সকলোৰে আশা কৰোঁ আদৰি ল'ব। ধন্যবাদ দাদা। আমাৰ নিয়ৰ আছে। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। গীতটো খুব ভাল হৈছে, সকলোৱে আদৰি ল'ব। ধন্যবাদ। তপন আছে। নমস্কাৰ, কৃষ্ণদা বৰদৈচিলাৰ দৃষ্টিপ্ৰিয়া গীতটি আপোনালোকে আদৰি ল'ব আশা ৰাখিছোঁ আৰু কৃষ্ণদালৈ শুভেচ্ছা জনাইছোঁ। আমাৰ অতিতকৈ মানে মৰমৰ ৰিপু। নমস্কাৰ। আৰু কৃষ্ণদাৰ এইবাৰ নতুন গান বৰদৈচিলা, এইবাৰ সকলোৱে বহাগত একেলগত লগ পাব। সদায় কেমেৰা লোকক কৰে, এবাৰ আমি কৰিছোঁ। কি কোৱা? কৃষ্ণদা বঢ়িয়া। ভাল গান সকলোৱে গ্ৰহণ কৰিলে হ'ল। সকলোৱে গ্ৰহণ কৰিলে। আৰু ভাইটি এটা আহিছে আজি, নতুন ভাইটি এটা। নমস্কাৰ, কৃষ্ণমণিদাৰ গান আমি বহুত ভাল পাওঁ শুনি। এইটো দৃষ্টিপ্ৰিয়াও বহুত ভাল হৈছে, শুনক আৰু আনকো শুনক। তেতিয়া ৰিপুৱে গানটো লগাই দিব, সিহঁতি নাচিব পুনৰবাৰ জোৰকে। কঁকাল ভাঙি ভাঙি ৰাতি বিচনা টোপনি নাই, জানমনি মাতিলে ফুলবুলি মাতিলে অ প্ৰিয়া টোপনি হেৰাই, টোপনি হেৰাই, টোপনি হেৰাই, টোপনি হেৰাই। অ দৃষ্টি প্ৰিয়া তুমি মন হৰি নীলা। এয়া হাজৰিকাক আমি যাম, হাজৰিকা কাষলৈ। এয়া নীলোৎপল। Mimi.
জ্যোতি ফুকন দেৰিকৈ আহি উপস্থিত হ'ল কি ক'বা গানটো মাজতে আহি শুনিলোঁ বৰ ধুনীয়া হৈছে সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিলোঁ কৃষ্ণদাৰ এইটো প্ৰথমটো গীত এইবছৰৰ আশাৰো হাতাই ভাল পাব কামনা খুব ফেফাই জোফাই আহিছে আমাৰ তপন হাজৰিকা আছে এতিয়া মেইন নাই মই ক'লোঁ নহয় মেইন কোৱা এতিয়া নহয় এতিয়া কওক মেইন কথাটো ফেব্ৰুৱাৰীতে আমি গম পাম সকলোৱে ফেব্ৰুৱাৰীত ডিষ্ট্ৰিবিউট আহি আৰু আমি এতিয়া এয়া আমাৰ অকণমান লাইভ আমি ৰাজ মিউজিক ষ্টুডিঅ'ৰ পৰা দেখাবলৈ চেষ্টা কৰিলোঁ আৰু সকলোৱে আপোনালোকে মোক ভাল লাগিলে বেয়া লাগে সকলোৱে কমেণ্ট কৰিব আৰু বেয়া লাগিলেও ক'ব ভাল লাগিলেও ক'ব খালি বেয়া লাগিলে আৰু আনক নক'ব মোক নিজে ক'ব আনক কোৱাতকৈ মোক নিজেই ক'ব যে গানটো বেয়া লাগিলে তেতিয়া মই আৰু ভাল কৰিবলৈ চেষ্টা কৰিম সমালোচনাখিনি নিজে মানে ডাইৰেক্ট কৰিলে ভাল ইনডাইৰেক্ট হোৱাতকৈ সকলোৱে মোক যদি কোনোবাই বেয়াও পায় মোৰ বেয়া কামখিনি সকলোৱে আঙুলিয়াই দিব তাকে আশা কৰিলোঁ আৰু আমাৰ লগত যিসকল জ্যেষ্ঠ সাংবাদিক ইয়াত উপস্থিত থাকিলে আটাইলৈ মোৰ বহুত 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 ধন্যবাদ তেওঁলোকৰ মূল্যৱান সময় ক্ষতি কৰি আজি ৰাজ মিউজিকত আমাৰ গীত উপভোগ কৰিলে তাৰ কাৰণে বহুত ধন্যবাদ যিসকল হতাশয় ব্যক্তিয়ে যিসকলে আমাৰ লাইভৰ জৰিয়তে আমাৰ লগত উপস্থিত আছে তেওঁলোকলৈও বহুত নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ প্ৰয়াস পেজৰ সকলো কেইজন মোৰ বন্ধুলৈ ভাতৃপ্ৰতিম মোৰ বন্ধুলৈ মোৰ শুভেচ্ছা জনাইছোঁ যে আপোনালোকে সকলোৱে আগুৱাই যাওক আৰু এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক যিমান পাৰে লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক চেনেলটো আৰু কোনোবাই যদি কৰা নাই প্ৰয়াস আৰু আমাৰ ইউটিউব এছ চি মাল্টিমিডিয়াক আমি থেংকছ দিছোঁ এছ চি মাল্টিমিডিয়াৰ জৰিয়তে ইউটিউবত আজি আপোনালোকে এতিয়া উপলব্ধ হৈছে আপোনালোকে গানটো শুনিব পাব আৰু কিছুদিনৰ পিছতে আমাৰ ভিজুৱেল আহি আছে আৰু থেংকছ টু দিগন্ত বৰদলৈ থেংকছ টু মণ্টু দাস ধ্ৰুৱ প্ৰকাশ হাজৰিকা ৰাজীৱ নাথ দীনেশ সোণোৱাল মেইন আমাৰ প্ৰডিউচাৰ দীনেশ সোণোৱাল আমাৰ ককাইদেউ অসমৰ সংগীত জগতৰ সকলো এটা চিনাকি নাম দীনেশ সোণোৱাল ৰন্টু নৰেন তামুলী সকলোলৈ মোৰ যিমান ফ্ৰেণ্ড আছে আটাইলৈ মোৰ এই গীতটিৰ জৰিয়তে আপোনালোকলৈ মৰম আৰু ভালপোৱা জনালোঁ আৰু আশা কৰোঁ আপোনালোকৰ নতুন বছৰৰ দিনবিলাক সুখৰ হওক এছ চি মাল্টিমিডিয়াৰ জৰিয়তে নিতুল দালৈ বহুত ধন্যবাদ জনাইছোঁ নিতুল দাই কালিৰ পৰা বহুত কষ্ট কৰি আছে গীতটি কেতিয়া হ'বকৈ বিশেষকৈ শেষত আকৌ এবাৰ থেংকছ দিছোঁ ইপচনলাল বৰুৱা আৰু জি কে মেনেলৈ আৰু সদৌ শেষত আমি য'ত সদায় আমাৰ আড্ডা হয় য'ত আমি সদায় মানে চাহৰ আড্ডা হয় আমাৰ ইয়াৰ ৰিপু মোহন ইয়ালৈ বিশেষকৈ ধন্যবাদ ই কেতিয়াবা কামুৰি মেলি হ'লেও ইয়াক আমি ডাবিঙৰ কাৰণে 10 মিনিট হ'লেও উলিয়াওঁ লাষ্টত মোক বিয়াত খং চং কৰি ৰাতি কেতিয়াবা গুচি যায় এইজনে ৰিপু মোহন খুব আমনি কৰোঁ বেছি আমনি পালে ফোনটো নধৰে আৰু মেইল চেল কৰিবলৈ দিলে বহুত দেৰিকৈ আমি মেইলটো পাওঁ তো এইবাৰ এয়া আমাৰ আশা নতুন গান শুনক সকলোৱে এনজয় কৰক পিকনিক খাওক লগৰীক উপভোগ কৰিবলৈ গানটি আগবঢ়াই দিয়ক এয়া আমাৰ আশা আৰু দৃষ্টিপ্ৰিয়া অইন কোনো নহয় এটা ধুনীয়া গান আৰু এয়া আমাৰ আশা